নমস্কাৰ, মই মৃদুল নাথ অফিচিয়েল য়োগা চেনেললৈ আপোনালোকক স্বাগতম। আৰু তাৰ আগতে প্ৰথমে মই সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ যাতে নতুন বছৰটিয়ে আপোনালোকলৈ কঢ়িয়াই আনক বহুতো আশা, উদ্দীপনা, উৎসাহ আৰু বহুতো ধন সম্পত্তি ইত্যাদি। আৰু বেছি কথা নকৈ পোনে পোনে মই আৰম্ভ কৰিছোঁ সূৰ্য প্ৰণামৰ 9টা ৰাউণ্ড। সৎ যুগৰ মতে সূৰ্য প্ৰণাম 9 ৰাউণ্ড কৰিলে সকলোতকৈ বেছি ফল পোৱা যায়। আৰু সূৰ্য প্ৰণাম কৰিলে আমাৰ ফিজিকেলি শৰীৰ আৰু মেণ্টেলি শৰীৰ ষ্ট্ৰং হয়। আৰু ফিজিকেলি যেতিয়া মেণ্টেলি দুয়োটা ষ্ট্ৰং হয় তেতিয়া আমাৰ ভাৱ চিন্তাবিলাকো সবল হয়। আৰু কি হয়, সূৰ্য প্ৰণাম আচলতে শক্তিদায়ক প্ৰণাম। সূৰ্য যেনেকুৱা তেজস্বী, ঠিক আমাৰ শৰীৰটোকো তেনেকুৱা এটা তেজস্বী শৰীৰ বনোৱাত সূৰ্য প্ৰণামে সহায় কৰে। আৰু এষাৰ কথা কৈ লৈছোঁ, বহুতে জিম কৰে, কিন্তু জিম কৰিলে এটা সময়ত গৈ তাৰ পৰা ক্ষতি হ'ব পাৰে। আমাৰ কঁকাল প্ৰদেশ মানে ৰাজহাড়ৰ যিবিলাক ডিস্ক আছে, স্লিপ ডিস্ক প্ৰব্লেম হ'ব পাৰে তাত। আৰু কি হ'ব পাৰে, আমাৰ ব্ৰেইনৰ যিটো ব্যান বায়ু আছে, ইয়াৰো ক্ষতি হ'ব পাৰে। মানে এটা সময়ত ব্ৰেইনৰ মূৰৰ চুলি পকিব পাৰে বা ব্ৰেইনৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে এটা সময়ত। সেইকাৰণে জিম কৰাত মই আপোনালোকক বাধা দিয়া নাই, কিন্তু জিমতকৈ সূৰ্য প্ৰণাম যে বেছি লাভদায়ক তাৰ বিষয়ে আপোনালোকক মই জনাইছোঁ। আৰু এতিয়া মই সূৰ্য প্ৰণাম কৰিছোঁ, আপোনালোকে চাই যাব। সূৰ্য প্ৰণামৰ প্ৰথম ভংগীটো হৈছে এনেদৰে আমি প্ৰথম সাজু হ'ব লাগিব। 1 নম্বৰ ভংগী, এনেদৰে নমস্কাৰ কৰিব লাগিব। ইয়াক কোৱা হয় প্ৰণাম আসন বা নমস্কাৰ আসন। তাৰ পৰা ইয়াত আমি উশাহ নিশাহ সমানভাৱে লোৱা এৰা কৰিব পাৰোঁ। তাৰ পৰা হাত দুখন এনেদৰে মেলি দি হাৰ্টটোক আমি খোলা ৰাখিব লাগে। আৰু ইয়াৰ পৰা আৰম্ভ কৰি উশাহ লৈ এনেদৰে উশাহ লৈ পাছফালে হাওলিব লাগে। তাৰ পৰা ইয়াক কোৱা হয়, উশাহ লৈ পাছফালে হাওলা এই পদ্ধতিটোক কোৱা হয় হস্ততানাসন। আৰু উশাহ এৰি দি হস্ততানাসনৰ পৰা উশাহ এৰি দি আমি লাহে লাহে পদ হস্তাসনলৈ আহিব লাগে। আমাৰ মগজুটোক আমি মাটিত লগাবলৈ চেষ্টা কৰিব লাগে। মগজুটো আঁঠুত নহয়, আঁঠুতকৈ মাটিত লগালে আমাৰ শুদ্ধ ভংগী হয়। কিছু লোকে আমাৰ মগজুটোক আঁঠুত লগাবলৈ কয়, কিন্তু তাতোতকৈ মাটিত লগাবলৈ চেষ্টা কৰিলে বেছি ভাল হয়। হাত আৰু ভৰিৰ ওপৰত সম্পূৰ্ণ ভিৰ দি আমি মগজুটোক মাটিত লগাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াক কোৱা হয় পদ হস্তাসন। তাৰ পৰা ক্ৰমান্বয়ে আমি অঞ্জনি আসনলৈ আগবাঢ়িছোঁ। প্ৰথম বাওঁ ভৰি এফালে 90 ডিগ্ৰী কোণ কৰি সোঁ ভৰিখনৰ আঁঠুটো মাটিত লাগি থাকিব। আৰু আমি উশাহ লৈ এনেদৰে থাকিব পাৰোঁ, বা উশাহক এৰি দিও আমি থাকিব পাৰোঁ। ইয়াক কোৱা হয় অঞ্জনি আসন। মানে হনুমানৰ মাকৰ নাম অঞ্জনি, আৰু হনুমানৰ মাকৰ নাম অনুসৰি এই আসনটোক অঞ্জনি আসনৰ প্ৰথম ভংগী বুলি কোৱা হয়। বাওঁ ভৰি দি কৰোঁতে প্ৰথম ভংগী, আৰু পাছত মই যেতিয়া সোঁ ভৰি দি কৰিম তেতিয়া দ্বিতীয় ভংগী বুলি কৈ যাম।
ইয়াত আমি উশাহ লোৱা এৰা সমানে কৰিব পাৰোঁ। তাৰ পৰা কি কৰিলোঁ, আমি বাওঁ ভৰিখন এনেদৰে ৰখি উশাহ লৈ অধোমুখ চনাখনত আহিছোঁ। এনেদৰে আমাৰ মগজুটোক আমি মাটিত লগাবলৈ চেষ্টা কৰিম আৰু এই ভংগীটোক কোৱা হয় অধোমুখ চনাসন। অধোমুখ চনাসন এনেদৰে। মগজুটোক যেতিয়া আমি মাটিত লগাবলৈ চেষ্টা কৰিম তেতিয়া আমি উশাহ এৰি দিম আৰু তাৰ পৰা আমি ক্ৰমান্বয়ে আগবাঢ়িছোঁ। এই আসনটোক কোৱা হয় দণ্ডাসন। দণ্ডাসনত আমি উশাহক ভিতৰত ৰাখিবলৈ যত্ন কৰিম। এনেদৰে উশাহ লৈছোঁ আৰু যিমান পাৰে দীঘলীয়া ধীৰ গতিত উশাহ ল'ব, বেছি ফাষ্ট উশাহ ল'ব নালাগে। এনেদৰে উশাহ লৈ আমি এনেদৰে উশাহক ভিতৰত ৰাখি থৈ দিছোঁ। ইয়াক কোৱা হয় দণ্ডাসন। হাতৰ ওপৰত সম্পূৰ্ণ ভিৰ দিছোঁ আৰু ইফালে ভৰিৰ আঙুলি আমি ওপৰলৈ তুলিবলৈ চেষ্টা কৰিছোঁ। তাৰ পৰা ক্ৰমান্বয়ে উশাহ এৰি দি আমি আমাৰ আজ্ঞা চক্ৰ 2 চেলাউৰীৰ মাজৰ যিটো বিন্দু আছে ভূমধ্য, তাক আমি মাটিত লগাবলৈ চেষ্টা কৰিম আৰু তাতে আমি উশাহ লোৱা এৰা দুয়োটাই কৰিব পাৰিম। আৰু এতিয়া লাহে লাহে উশাহ এৰি দি আমি অষ্টাংগ নমস্কাৰ পজিশ্যনত আহিছোঁ। দুই চেলাউৰীৰ মাজৰ বিন্দুটোক আমি মাটিত লগাবলৈ চেষ্টা কৰিছোঁ আৰু ইফালে আঁঠু মাটিত লাগি থাকিব আৰু ভৰিৰ আঙুলি খাৰা হৈ থাকিব। ইয়াকে কোৱা হয় অষ্টাংগ নমস্কাৰ। তাৰ পৰা আমি উশাহ লৈ এনেদৰে আগফালে গৈ ভুজংগাসন পজিশ্যনত ৰাখিছোঁ। ইয়াত আমি উশাহ লোৱা আৰু এৰা দুয়োটাই কৰি থাকিব পাৰিম। তাৰ পৰা আমি অঞ্জনী আসনৰ দ্বিতীয় ভংগীত এইবাৰ আমি সোঁ ভৰি দি কৰিছোঁ। ইয়াত উশাহ নিশাহ সমানভাৱে লোৱা এৰা কৰিব পাৰোঁ। আৰু এতিয়া আমি এনেদৰে পদ হস্তাসনত খাৰা হৈছোঁ আৰু ইয়াত উশাহ এৰি দিব পাৰোঁ। তাৰ পৰা উশাহ লৈ এনেদৰে হস্ত টানাসনত গৈ এতিয়া আমি প্ৰণামাসনৰ ভংগীত ৰখিছোঁ আৰু এনেদৰে সূৰ্য প্ৰণামৰ মই 1 ৰাউণ্ড কৰিলোঁ। আমি 1 ৰাউণ্ড 2 ৰাউণ্ড 9 ৰাউণ্ডলৈকে কৰিব পাৰোঁ, তাতোতকৈ বেছি কৰিবও পাৰি, কিন্তু ধীৰ গতিত উশাহ লওঁতে এৰোঁতে ধীৰ গতিত ল'ব আৰু চেষ্টা কৰিব উশাহ যদি আমি 4 কাউণ্টিং লৈছোঁ 1 2 3 4 আৰু নিশাহক আমি 1 2 3 4 5 6 এৰিবলৈ চেষ্টা কৰিব। তেতিয়া আমাৰ
কাৰ্বন ডাই অক্সাইডৰ তুলনাত অক্সিজেন দেহত বেছি প্ৰৱেশ কৰিব, আৰু অক্সিজেন প্ৰৱেশ বেছি কৰিলে আমি বেছি এনাৰ্জি পাম, বেছি এনাৰ্জেটিক ফিল কৰিম। সেয়ে আপোনালোকে উশাহতকৈ নিশাহ বেছি এৰি দিবলৈ যত্ন কৰিব, আৰু উশাহ সদায় লাহে 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 ল'ব। তেতিয়া আমাৰ কি হ'ব, আমাৰ হাৰ্টত, লাংছত, হৃদয় প্ৰদেশত সকলো শিৰা উপশিৰাই অক্সিজেন সংগ্ৰহ কৰিব, আৰু অক্সিজেন সংগ্ৰহ কৰিলে আমাৰ সকলো অংগ শক্তিশালী হৈ সকলোকে সমান্তৰালভাৱে ডিষ্ট্ৰিবিউট কৰিব। সেয়ে আপোনালোকে কৰিলে লাহে 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 উশাহ ল'বলৈ চেষ্টা কৰিব। ধন্যবাদ। আৰু মই পুনৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলো লোককে মই দিয়া ভিডিঅ'বোৰ দিবলৈ সক্ষম হওঁ। আৰু যদি আপোনালোকৰ কিবা জানিব লগা আছে তেতিয়াহ'লে কমেণ্ট কৰিও মোক মনৰ বতৰা জনাব পাৰে। ধন্যবাদ।